আৰু এটা নতুন ভিডিঅ' য'ত পুলিচৰ সন্মুখতে পুলিচৰ সন্মান গুৰি কৰি দিছে। এইবোৰ দেখিছে, এইবোৰ চাওক পুলিচ গেলা ইয়াতে আহি কিনে লয়, পুলিচ বিলাকে পইচা লয়, ইহঁত বিলাকে তাৰমানে মিলি আছে, সব বিলাক মিলি আছে। আনকি 2026 চনৰ ফেব্ৰুৱাৰী মাহতে গুৱাহাটী চেণ্ট্ৰেল জেলত দুজন আছাম পুলিচক গ্ৰেপ্তাৰ কৰা হৈছিল, কিয়নো সিহঁতে জেলৰ ভিতৰতে ড্ৰাগছ যোগান হৈছিল। সাধাৰণতে থানাৰ ভিতৰত এজন বিট কনষ্টেবল থাকে, তেওঁ এলেকা কোন ডিলা ক'ত থাকে সেই খবৰ ৰাখে আৰু প্ৰতিটো ডিলাৰ পৰা নিৰ্দিষ্ট এমাউণ্ট তুলি আনে। তাৰপিছত সেই টকা ওপৰলৈ যায় SI, OC আৰু কেতিয়াবা তাতকৈ ওপৰলৈ, আৰু ইয়াৰ জৰিয়তে প্ৰতিমাহে 2 পৰা 10 লাখ মান ইনকাম হয়। কিন্তু মাজত যিহেতু ভাগ বতৰা বহুত হয়, সেয়েহে এক্সট্ৰাকৈ দিন হাজিৰা নামত এই ধৰণে ড্ৰাগছ খোৱা লগক ধৰি 500,000 যি পাই উঠাই আনে, যাৰ বাবে আমি পায়ে দেখি থাকো অপেনকৈ ড্ৰাগছ খাই থাকে, কিন্তু পুলিচে একো নকৰে। এতিয়া যোৱাকালি ডিব্ৰুগড় ৰেলৱে ষ্টেচনৰ অপজিটৰ এটা কলনীত ড্ৰাগছ বিক্ৰী কৰাৰ বাবে পুলিচে অভিযান চলাই 9 জনক এৰেষ্ট কৰিছে। কিন্তু এই ঠাইখিনি যে ড্ৰাগছ বিক্ৰী কৰা হয় ইয়াৰ নতুন খবৰ নহয় বা আচৰিত নহয়। এই অভিযান চলাবলৈ পুলিচক কিয় ইমান দিন লাগিল এই কথাই আচৰিত। এতিয়া চৰকাৰে কয় যে 2021 পৰা 2024 চনলৈ 2600 কোটি টকা ড্ৰাগছ জব্দ কৰা হৈছে আৰু 14,000 জনতকৈ অধিক গ্ৰেপ্তাৰ হৈছে। কিন্তু ইয়াৰ ভিতৰত কিমানে কি শাস্তি পালে আৰু কিমানজন ডাঙৰ ড্ৰাগছ বেপাৰী আছে এই কথা পাব্লিকভাৱে এভেইলেবল নাই। আৰু বৰ্তমান অসমত যি ড্ৰাগছ বিৰুদ্ধে অভিযান চলাই থকা হৈছে ইয়াত তেতিয়ালৈকে সফল নহয় যেতিয়ালৈকে চিষ্টেমৰ মাজৰ পৰাই ড্ৰাগছ বেপাৰীবোৰক সহায় কৰাটো বন্ধ নহয়।